তুমি বেয়া নাপাবা আৰু এটা কথা শুনা মোৰ ফালৰ পৰা তোমাক এটা মই টিপছ দিওঁ টেলেণ্ট আৰু প্ৰফেচনেলিজিম দুটা বেলেগ বস্তু ভগৱানে তোমাক টেলেণ্ট দিছে কিন্তু আই এম চৰি তুমি এতিয়ালৈকে প্ৰফেচনেলিজিমটো তুমি শিকিব পৰা নাই আৰু আনপ্ৰফেচনেলিজিম এনেকুৱা এটা ভাইৰাছ যে তোমাৰ ভিতৰত সোমাই তোমাৰ টেলেণ্ট কেতিয়া ধ্বংস কৰি দিব তুমি গমেই নাপাবা মই এনেকুৱা ইণ্ডাষ্ট্ৰীত বহুত মানুহ দেখিছোঁ নোহোৱা হৈ গৈছে কিয় জানা বিকজ অফ দেয়াৰ আনপ্ৰফেচনেলিজিম চ' এয়া তোমাৰ আৰম্ভণি এতিয়া শিকি লোৱা আদাৰৱাইজ তোমাৰ ডি এন হ'বৰ কাৰণে বেছি সময় নহয়